যিকোনো বিজনেছ আৰম্ভ কৰিবলৈ হ'লে বহুত টকা লাগে, বহুত টকা ইনভেষ্ট কৰিব লাগে। তাৰপিছত কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰি। আৰু গ্যাৰাণ্টি আছেনে নাই সেইটো ক'ব নোৱাৰি। কোনে দিব গ্যাৰাণ্টি? আৰু ছাকচেছ হ'বনে নাই সেইটো গ্যাৰাণ্টি দিব নোৱাৰি। আৰু চহৰৰ মানুহে অকল ব্যৱসায় কৰিব পাৰে, গাঁৱৰ মানুহেনো কেনেকৈ কৰিব? গাঁৱৰতো কোনো ছাপৰ্ট নাই, তেওঁলোকে সুবিধা নাপায়, কেনেকৈ কৰিব? আৰু ঘৰত 5জন মেম্বাৰ আছে আৰু 5জনৰ ভিতৰত মাত্ৰ একজন মানুহ অকল ইনকাম কৰিব পাৰে, অৰ্জন কৰিব পাৰে। বাকী মানুহবোৰ ঘৰতে থাকে, ল'ৰা ছোৱালীক পঢ়ুৱায়, তেওঁলোকে পঢ়া শুনা কৰে। কিন্তু দেউতাক অকল কাম কৰে আৰু টকা উপাৰ্জন কৰে। মায়ে ঘৰৰ কামবিলাক কৰে, ল'ৰা ছোৱালীক পঢ়ুৱাই খুৱাই সেইবিলাক কাম কৰে। কিন্তু এক্সট্ৰা টাইম যিবিলাক বাচি থাকে সেই কামত কি কৰিব যে এক্সট্ৰা ইনকাম দিব? সেই কামবোৰ আজি এই ভিডিঅ'ত আলোচনা কৰিম। আৰু কেনেকুৱা সেই কামবোৰ অতি সহজত আৰু অলপমান পুঁজি যদি আপোনাৰ থাকে তেনেহ'লে আপুনি এই বিজনেছবোৰ ষ্টাৰ্ট কৰিব পাৰে। আৰু আপুনি যদি ঘৰৰ তিৰোতা হয়, আপুনি যদি ঘৰত থাকে তেনেহ'লে আপোনাৰ কাৰণে এই বিজনেছটো বহুত ভাল। আৰু এই ভিডিঅ'ত লাষ্টলৈকে সম্পূৰ্ণ চাব। লাষ্ট 5টা বিজনেছৰ বিষয়ে ক'ম। আৰু এই 5টা বিজনেছ যদি আপুনি যিকোনো এটা ভালকৈ কৰিব পাৰে তেনেহ'লে আপোনাৰ হাতত পইচা থাকিব, আপুনি ল'ৰা ছোৱালীক পঢ়ুৱাব পাৰিব, আপোনাৰ কোনো টেনশ্যন নহ'ব আৰু এক্সট্ৰা ইনকাম বাচি থাকিব। আৰু যদি সেইটো ডাঙৰ কৰি বনায় তেনেহ'লে আপোনাৰ ব্ৰাণ্ড হ'ব আৰু আপুনি এটা ভাল বিজনেছমেন হৈ যাব। গাঁৱৰ পৰা এই 5টা বিজনেছ আপুনি যদি কৰে তেনেহ'লে আপুনি আপোনাৰ বিজনেছটো বহুত ভাল গ্ৰ' হ'ব। আৰু আপুনি যদি চহৰৰ লগত সংযোগ কৰিব পাৰে তেনেহ'লে আপোনাৰ বিজনেছটো আৰু বেছি গ্ৰ' হ'ব। তেনেহ'লে প্ৰথম বিজনেছটো কি সেইটোৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথম বিজনেছটো হৈছে পিঠা বনোৱা আৰু বিক্ৰী কৰা। এইটো বহুত চিম্পল যে আমি ট্ৰেডিশ্যনেল ছিজনত যেনেকুৱা পিঠা বনাওঁ, যেনেকুৱা লাড়ু বনাওঁ, যেনেকুৱা ডেইলি লাইফত আমি আলহী আহিলে ঘৰত তেনেহ'লে আমি পিঠা বনাওঁ। কিন্তু সেই পিঠাবোৰ যদি আপুনি সময়মতে ছাপ'জ এটা ভাবি চাওকচোন যে ল'ৰা ছোৱালীয়ে স্কুলত যায়, কলেজত যায়, তেওঁলোকৰ ভোক লাগে আৰু ঘৰৰ পৰা টিফিন আনিবলৈ তেওঁলোকৰ সময় নহয়, ঘৰৰ পৰা বনাই দিব নোৱাৰে সোনকালে, কিছুমানে দিয়ে। কিন্তু পিঠা যদি বনায় আপোনাৰ পিঠাৰ চাহিদাটো বহুত আৰু সকলোৱে ভাল পায়। আপুনি যদি ৰাতিপুৱা পিঠাৰ একেবাৰে বস্তু পেকেজিং কৰি দোকানত, কলেজৰ ওচৰে পাজৰে যিবিলাক দোকান আছে আৰু সেইবিলাক দোকানত যদি আপুনি ছাপ্লাই দিব পাৰে তেনেহ'লে ৰাতিপুৱা 10 বজাৰ আগতে আপোনাৰ ইনকামটো হৈ গ'ল। কিন্তু আপুনি গোটেই ৰাতি এই প্ৰিপাৰেশ্যনটো ল'ব লাগিব, আপুনি গোটেই ৰাতিটো পিঠাবোৰ বনাব লাগিব। অ'কে, এই বিষয়ে আজি নক'ম, ডিটেইলছত নক'ম। কিন্তু আপুনি যদি পিঠা বনাই বিক্ৰী কৰিব পাৰে তেনেহ'লে আপুনি এইটো ভাল বিজনেছ। আৰু আপুনি চাৰিওফালে চাব যে কোনবোৰ পিঠাবোৰ বেছি চলে আৰু কোনবোৰ পিঠাবোৰ বেছি ভালকৈ চাহিদা বেছি, আৰু সেইবোৰো বনাওক আৰু ছাপ্লাই দিয়ক। আৰু যদি চহৰৰ মানুহৰ লগত কানেকশ্যন থাকে তেনেহ'লে তেওঁলোকৰ কণ্টেক্ট নম্বৰ লওক, হোৱাটছআপ গ্ৰুপ বনাওক আৰু তাত অনলাইনত অৰ্ডাৰ লওক, তাৰপিছত বনাওক। আৰু এইটো 500ৰ পৰা 1000ৰ ভিতৰত আপুনি যদি ইনভেষ্ট কৰিব পাৰে তেনেহ'লে আপুনি ষ্টাৰ্ট কৰিব পাৰে আজিৰ পৰাই। আৰু এইটো অলপমান ভাবি চাওক আৰু এইটো প্লানিং কৰি পৰিকল্পনা কৰি আপুনি এই বিজনেছটো কৰিব পাৰে, কাৰণ এইটো বহুত লাভ আৰু এইটোৰ ডিমাণ্ড কেতিয়াও কমি নাযাব। আপুনি বনালে আৰু ছাপ্লাই দিলে আপোনাৰ কোনো ভেজাল নাই, আপোনাৰ টকা আহিলে। কিন্তু যিসকলে বিক্ৰী কৰিব তেওঁলোকে ওচৰে পাজৰে থকা স্কুল কলেজত কেনেকৈ বেচে সেইবিলাক তেওঁলোকৰ দায়িত্ব। কিন্তু আপুনি অকল ছাপ্লাই দিব আৰু তাৰ পৰা বহুত টকা আৰ্ণ কৰিব পাৰিব। আৰু যদি এইটো ডাঙৰকৈ কৰিব পাৰে তেনেহ'লে আপুনি এটা লেবেল বনাওক, আপোনাৰ নাম, ঠিকনা, ফোন নম্বৰ এইবিলাক দি পিঠাৰ ভাল এটা পোষ্টাৰ বনাই এইটো লেবেল লগাই আপুনি দিব পাৰে। আৰু আপোনাৰ ব্ৰাণ্ড হ'ব যে ক'ৰ পৰা আহিছে এই পিঠাটো, তেওঁৰ ঘৰৰ পৰা আহিছে। তেনেহ'লে আপোনাৰ নামটো জানি গ'ল আৰু ভৱিষ্যতত যিকোনো ফাংচন, যিকোনো পূজা, যিকোনো অনুষ্ঠানত, ঈদ আহি আছে আৰু বহুত ফাংচনত আপোনাক অৰ্ডাৰ দিব আৰু আপুনি অৰ্ডাৰ পাই বহুত টকা আৰ্ণ কৰিব পাৰিব। এইটো হ'ল বিজনেছ। 2 নম্বৰ আইডিয়াটো হ'ল অতি সহজ আৰু অতি চিম্পল। বেম্বু, যিটো আমি বাঁহ বুলি কওঁ, আৰু হেণ্ডিক্ৰাফ্ট হস্তশিল্পৰ লগত যিবিলাক বস্তু বনায়, বাঁহৰ দ্বাৰা যিবিলাক বস্তু বনায়,
যেনে আজিকালি এয়াৰপৰ্ট বনাই আছে, গুৱাহাটীত এয়াৰপৰ্ট বনাই আছে বাঁহেৰে বনাই আছে, আৰু সেইটো ইণ্টাৰনেশ্যনেলি মানে ফেমাছ হৈ আছে। বাঁহ যিটো অসমত পোৱা যায়, আমাৰ সকলোৰে ঘৰত আছে বাঁহ। আৰু যদি মই হস্তশিল্প কিবা শিকিব পাৰোঁ, যেনেকুৱা খৰাহী বনোৱাই, মূৰা বনায়, এই সকলোবোৰ বস্তু, ফুলদানি বনায়, এই সকলোবোৰ বস্তু যদি মই শিকিব পাৰোঁ, যদি আপুনি শিকিব পাৰে, তেনেহ'লে আপুনি বহুত টকা আৰ্ণ কৰিব পাৰিব, বহুত টকা উপাৰ্জন কৰিব পাৰিব। কাৰণ আপুনি নিজে শিকিছে, আপোনাৰ ল'ৰা ছোৱালীক শিকাই আছে, আৰু যদি আপুনি মানুহ ৰাখি শিকাইছে আৰু বস্তু বনাই মানে একেবাৰে জমা কৰিছে, আৰু সেইটো মানে ভাল এমাউণ্টত মানে বিক্ৰী কৰিছে, এইটো আপোনাৰ কাৰণে ভাল। এইটো কেনেকৈ কৰিব? এইটো প্ৰথমত আপুনি যদি ভাল ডিজাইন জানে, যেনে খৰাহী কেনেকৈ বনায়, প্ৰথম ষ্টেপটো কি? বাঁহ কাটি তাৰপিছত ফালি কৰি তাৰপিছত ষ্টেপটো কি, তাৰপিছত ষ্টেপটো কি, কেনেকৈ বনায়, এই সকলোবোৰ বস্তু আপুনি চাৰ্চ কৰক ইউটিউবত, অতি সহজে বনাই দিব ডিজাইনবোৰ। আৰু ট্ৰেডিশ্যনেল কিছুমান বস্তু আছে যিবোৰ জাপি বনোৱা বাঁহেৰে, আৰু এইটো আমাৰ জাকৈ মাছ মৰাৰ কাৰণে, মানে এনেকুৱা বহুত বস্তু আছে যিটো বাঁহেৰে আমি কৰোঁ। আৰু বাঁহ এনেকুৱা এটা বস্তু যিটো মানে লং লাষ্টিং, সহজে মানে নষ্ট নহয়, আৰু এইটো ফাৰ্নিচাৰত কামত দিয়ে। আপুনি বহুত কিবা কৰিব পাৰিব, কিন্তু আপোনাক শিকিব লাগিব প্ৰথমত। যদি আপুনি শিকিছে তেনেহ'লে আপুনি বিজনেছ ষ্টাৰ্ট কৰক। আপুনি চাৰিওফালে অলপমান চাওক যে আপুনি কি হেল্প কৰিব পাৰিব। চাৰিওফালৰ বজাৰত চাওক, মাৰ্কেটত চাওক, মানুহৰ চাহিদা কেনেকুৱা। ফুলদানি বিক্ৰী কৰিব পাৰে, মূৰা বিক্ৰী কৰিব পাৰে, খৰাহী বিক্ৰী কৰিব পাৰে, আৰু বহুত কিবা কিবি। আৰু যদি আপুনি হোৱাটছআপ গ্ৰুপ বনায়, ফেচবুক বনায়, আৰু ভিডিঅ' বনায়, যদি আপুনি মানুহক দেখুৱাই অৰ্ডাৰ ল'ব পাৰে, তেনেহ'লে আপোনাৰ বিজনেছটো বুম হৈ যাব। মানে একেবাৰে এনেকুৱা গ্ৰ' কৰিব, আপুনি বনাই মানে কমপ্লিট কৰিব নোৱাৰিব, এনেকুৱা অৰ্ডাৰ আহিব। আৰু আপোনাৰ ডিজাইনবোৰ যদি হস্তশিল্প যিবোৰ বনাব আপুনি, আপোনাৰ স্কিল আপোনাৰ যিমান ভাল সিমান অৰ্ডাৰ। আপুনি মানুহৰ লগত কানেকশ্যন বিল্ড কৰিব আৰু বিক্ৰী কৰিব। এইটো বহুত চিম্পল। বাঁহ সকলোৰে ঘৰত আছে, আৰু যদি নাথাকে তেনেহ'লে কিমান টকা লাগিব? প্ৰথমত 1000ৰ পৰা 2000 লাগে, অ'কে, আৰু কিনি তাৰপিছত কাম শিকক। আৰু যিয়ে শিকায়, যি মানুহে বনাই আছে তেওঁৰ পৰা শিকক। 1 সপ্তাহ 2 সপ্তাহ 2 মাহ 3 মাহ এনেকুৱা তেওঁলোকৰ পৰা ট্ৰেইনিং লওক আৰু শিকক, আৰু তাৰ পৰা বিজনেছ ষ্টাৰ্ট কৰক। আৰু যদি এনেকুৱাও কৰিব বিচাৰিছে যে তেওঁলোকে বনাই আছে, আপুনি অকল ছাপ্লাই দি আছে মাৰ্কেটত, তেনেহ'লে সেইটোও কৰিব পাৰে। অ'কে, এইটো হ'ল 2 নম্বৰ বিজনেছ আছিলে, বেম্বু আৰু হেণ্ডিক্ৰাফ্ট বিজনেছ আইডিয়া। 3 নম্বৰ ব্যৱসায়টো হ'ল টেইলৰিঙৰ ব্যৱসায়। যেনেকৈ আপুনি চিলাই মেচিন কিনি আপুনি চিলাই কৰিব পাৰে কাপোৰ, আৰু চাৰিওফালৰ মানুহবোৰৰ কাপোৰবোৰ আপুনি চিলাই কৰিব পাৰে। আৰু কিবা অনুষ্ঠান পালে, কিবা অনুষ্ঠানত আপোনাক মানে অৰ্ডাৰ দিলে যে এই কাপোৰবোৰ আপোনাৰ লাগিব আৰু মোক দিব লাগিব, তেনেহ'লে আপুনি এটা ডাঙৰ পৰিমাণ ইনকাম কৰিব পাৰিব। যিকোনো অনুষ্ঠান, পূজা, ঈদ, আৰু বহুত অনুষ্ঠান আছে, বিহু, এই সকলোবোৰ অনুষ্ঠানত কাপোৰবোৰ ভালকৈ মানে ইস্ত্ৰি মাৰিব লাগে, সজাব লাগে, এম্ব্ৰইডাৰী কৰিব লাগে, ভালকৈ চিলাই পাতি ঠিক আছে নে নাই, সেই সকলোবোৰ ভালকৈ পৰিপাটি কৰি আপুনি দিব পাৰে আৰু টকা ইনকাম কৰিব পাৰে। আৰু যদি আপুনি কৰি থাকে আপোনাৰ মানে নামটো জানিলে, তেনেহ'লে আপুনি এটা স্কুলৰ পৰা ইউনিফৰ্ম মানে দিব পাৰে, আপোনাক যে কণ্টেক্ট দিব পাৰে যে ইমানখিনি 40টা 50টামান ষ্টুডেণ্ট আছে, সেইসকলৰ ইউনিফৰ্মবোৰ বনাব লাগিব, তেনেহ'লে আপুনি এটা ডাঙৰ পৰিমাণ টকা ইনকাম কৰিব পাৰিব। আৰু আপুনি যদি এই টেইলৰিঙৰ বা চিলাই কৰা যদি আপুনি নাজানে, তেনেহ'লে আপুনি ট্ৰেইনিং লওক। ট্ৰেইনিং চেণ্টাৰ আছে, যেনেকুৱা ট্ৰেইনিং দিয়ে 3 মাহ 6 মাহ লাগে এটা ট্ৰেইনিং শিকিবলৈ, আৰু তাৰ পৰা শিকি আপুনি এটা মেচিন কিনি আপুনি ঘৰৰ পৰা ইনকাম কৰিব পাৰে। আৰু আপুনি বজাৰতো দোকান দিব পাৰে। আৰু আপুনি যিহেতু ঘৰত কৈ আছোঁ, তেনেহ'লে তিৰোতাৰ কাৰণে এই সকলোবোৰ বস্তু, সেইকাৰণে ঘৰৰ পৰা ষ্টাৰ্ট কৰক, আজিৰ পৰা ষ্টাৰ্ট কৰক। আৰু কাপোৰ, আপোনাৰ ডিজাইন, আপোনাৰ ইউনিক ষ্টাইলটো মানুহৰ আগত দেখুৱাওক, যাতে আপোনাৰ এটা নাম হয় আৰু আপুনি এটা ব্ৰাণ্ড বনাব পাৰে। তাৰ কাৰণে ষ্টাৰ্ট কৰক। 4 নম্বৰ ব্যৱসায় কোৱাৰ আগতে আপোনাক প্ৰথমত কৈছোঁ যে এইটো আপুনি ঘৰৰ পৰা কৰিব পাৰে। আৰু 4 নম্বৰ ব্যৱসায়টো হ'ল
ছাগলী পোহা, ছাগলী পালন কৰি আপুনি আৰু তাৰ পৰা পোৱালি বিক্ৰী কৰিব পাৰে আৰু তাৰ পৰা বিজনেছ এটা গ্ৰ' কৰিব পাৰে। এইটো চিম্পল। কাৰণ ছাগলীয়ে কি কৰে জানে, ছাগলীয়ে এবছৰত 2বাৰ পোৱালি দিয়ে আৰু এইবাৰ পোৱালিতে দুটাকৈ পোৱালি হয়, 3টাও হয় কেতিয়াবা। ওকে, এইটো লালন পালন যদি কৰে তেনেহ'লে আপুনি টকা ইনকাম কৰিব পাৰে। কাৰণ এটা ছাগলীৰ দাম বহুত, আৰু যদি আপুনি এইটো খাচী কৰাই দিয়ে তেনেহ'লে আৰু বেছি দাম, 20,000লৈকে 30,000লৈকে বিক্ৰী কৰিব পাৰে। ওকে, সেইটো আপুনি দেখিব যে কেনেকৈ কৰিব। কিন্তু মই কৈছোঁ যে ছাগলী বিক্ৰী আপোনাৰ কাৰণে বহুত অতি সহজ। ছাগলী এইকাৰণে পোহা ভাল, পালন কৰা ভাল, কাৰণ ছাগলীৰ মানে অসুস্থতা বহুত কম। আৰু অসুস্থতা অকল এটাৰ কাৰণে হয়, এইটো মাটিৰ কাৰণে হয়। মাটিৰ কণ্টাক্টত নাৰাখিব, অলপমান ওখ ঠাই বনাই দিব আৰু তাত যেন মাটিৰ কণ্টাক্ট নাথাকে, মানে মাটিৰ লগত কানেকশ্যন নাথাকে, আৰু শুকান ঠাইত তেওঁলোকক ৰাখিব। তেনেহ'লে অসুস্থতা দেখা পোৱা নাযাব আৰু আপোনাৰ বিজনেছটো গ্ৰ' হ'ব। আৰু লাষ্ট বিজনেছটো ক'বলৈ গ'লে আপোনাক এটা সৰু ৰিকুৱেষ্ট, মোৰ চেনেলটো সৰু, আৰু আপোনাৰ যদি হেল্প হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। লাষ্ট বিজনেছটো হ'ল শাক পাচলি বনাই আপুনি বিক্ৰী কৰিব পাৰে। ঘৰতে ভেজিটেবল ফাৰ্মিং কৰি আপুনি বিক্ৰী কৰিব পাৰে। আপোনাৰ ঘৰৰ চাৰিওফালে অলপ ঠাই আছে, মানে সূৰ্যৰ পোহৰ পৰে, তেনেহ'লে আপুনি ঘৰৰ চাৰিওফালে অলপমান চপাই কিনে মাটিবিলাক শুকাই আৰু আপুনি তাত ছিজন ৱাইজ মানে যিবোৰ বস্তু চাহিদা বেছি সেই সকলোবোৰ বস্তু, বেঙেনা লগাব পাৰে, জলকীয়া লগাব পাৰে, নহৰু, পিঁয়াজ, এই সকলোবোৰ বস্তু আপুনি বজাৰত মানে যিবোৰ চাহিদা আছে এই সকলোবোৰ বস্তু আপুনি দেখি তাৰপিছত আপুনি এটা বাগিচাৰ নিচিনা আপুনি শাক পাচলি তৈয়াৰ কৰিব পাৰে আৰু তাৰ পৰা বিক্ৰী কৰিব পাৰে। আৰু আপুনি মানুহক দোকানত ছাপ্লাই দিব পাৰে আৰু তাৰ পৰা টকা আৰ্ণ কৰিব পাৰে। আৰু এইটো যদি অৰ্গেনিকলি কৰে তেনেহ'লে আৰু এইটো বহুত ভাল। কাৰণ আজিকালি সকলোৱে সাৰৰ বস্তু খাই আছে। মানে আপুনি যদি জৈৱিক সাৰ ব্যৱহাৰ কৰে, গৰুৰ গোবৰ ব্যৱহাৰ কৰে, আৰু তাৰ পৰা যদি আপুনি একেবাৰে পিয়'ৰ অৰ্গেনিক ফাৰ্মিং যদি কৰে তেনেহ'লে এইটো বহুত ডিমাণ্ড আৰু এইটোৰ দামো বেছি, আৰু আপুনি বিক্ৰী কৰি বহুত টকা লাভ কৰিব পাৰে। আজিৰ এই 5টা বিজনেছ আইডিয়াৰ ভিতৰত আপোনাৰ কোনটো বেছি ভাল লাগিছে? যিটো ভাল লাগিছে সেইটোত আপুনি এপ্লাই কৰক, আৰু ডিটেইলছত ভিডিঅ' লাগিলে কমেণ্টত জনাওক। মই ভালকৈ আপোনাৰ কাৰণে ভিডিঅ' তৈয়াৰ কৰিব পাৰোঁ আৰু মই ৰেডি আছোঁ আপোনাৰ কাৰণে। অ'কে, বাই বাই, হেভ এ নাইচ ডে। নেক্সট ভিডিঅ' অহালৈকে বাই বাই।